रिसोर्स को देके उसको देखने के लिए बोले क्योंकि ये जो रिवर है ये PNRD कंट्रोल करने का वो रिवर नहीं है। इसका वाटर वेट भी बहुत ऊपर सेकेंड जी फ्लाड आहिसे इयात विशेषभावे आमार उदालगुरि जिल्लात चिरां जिल्लात और कक्राझारत अलपके एफेक्ट करिसे और विशेषके उदालगुरित प्राय 14-15टा सुपा 4-5टा रेवेन्यू भिलेज इयात बहुत बेयाके एफेक्ट करिसे और यार मूल कारण तो होइसे कि आमार सुक्लाई नदीर माथावरी सिंगिसे और ये माथावरी तो ये सिंगिसे कि नदीर जी रिभार बेड ही बहुत ऊपर आहिसे और माथावरी बिलाक साइंटिफिकली बनावा हुआ नहीं ये वाटर रिसोर्सर माथावरी नासिले ये PNRD माथावरी आसिले तो वाटर रिसोर्स और PNRD ये दुटार माजत जी आमार कन्भार्जेंट होब लगे आंडारस्टेंडिंग होब लगे PNRD और रिंग बांध माथावरी बिलाक बनाय किन्तु टेक्निकली तेखेतসকলে जेनेके बनाब लगे तेनेका बनवा নহয় সেই কাৰণে बहुत भालनारेबल হৈ থাকে এই কাৰণে এইবাৰ আলোচনা কৰা হৈছে অসম চৰকাৰৰ লগতো कि এই বানবিলাক যিখিনি আমাৰ মেজৰ নদী আছে শুক্লাই নদীটো মেজৰ নদী যদিও ইয়াত পানী কমে থাকে যেতিয়া আহে হেতু খুব মানে এটা ষ্ট্ৰং এটা ফৰ্চত আহে তো সেই কাৰণে এই নদীত যিমানখিনি মাথাউৰি আছে সেইখিনি সাইন্টিফিক্যালি কৰিব লাগিব আৰু ইয়াৰ প্ৰটেকচন ওয়াৰ্কটো ৰেগুলাৰলি হ'ব লাগিব তো সেই কাৰণে আজি শুক্লাই নদীৰ যেটো মাথাউৰি সিঙিছে তাত আমি চাবলৈ আহিছো আৰু ইয়াত গভৰ্ণমেণ্টৰ মানুহ আছে ষ্টাফৰ তেখেতসকলে অহাকালিৰ পৰা ইয়াৰ প্ৰটেকচন ওয়াৰ্কটো আৰম্ভ কৰিব আৰু বিশেষভাৱে এতিয়া ভালকে ধৰিব পৰা হোৱা নাই যিমানখিনি খেতি পথাৰ নষ্ট হৈছে তাত ক্ষতিপূৰণৰ কাৰণে ব্যৱস্থা কৰা হ'ব আৰু যিখিনি মানুহৰ প্ৰাইভেট ল্যান্ড আজি মানে বালি পুতিছে তাত তেখেতসকলে অনাগত দিনত কেনেকৈ নিজৰ জীবিকাটো ওলাব ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছো ফাৰ্স্ট ফ্লাডৰ সময়তে আমি বহুতখিনি পলিচি লৈছো সেইখিনি আমি ইমপ্লিমেন্ট কৰিম এটা বান হ'ব ইয়াতে যাহাতে আহি অহা 2 মাহত সেপ্টেম্বৰ অক্টোবৰলৈকে কেতিয়াবা বানপানী আহে সেইখিনি সময়লৈকে নেক্সট পানী আহিলে যাহাতে পানীটো পাৰ হৈ না যায় পিছফালে যিবিলাক খেতি আছে সেইখিনি যাহাতে ৰক্ষা হয় ইয়াৰ কাৰণে টেম্পৰাৰী এটা protection work hobo iate kintu permanentor karone okol suklai নহয় সংকোচৰ পৰা লৈ ফলাই ধনশ্ৰী লৈকে যিমানখিনি নদী আছে সেইখিনি নদী বহুত নদী বানপানীৰ সময়ত ভিডিওগ্ৰাফি কৰা হৈছে আৰু ইয়াৰ ওপৰত ষ্টাডি কৰা হৈছে বহুত নদী বিলাকৰ লেন্ড বিলাক বহুত বেছি হৈ গল এই কিছুমানৰ মানে যেটো ৱেভ লেংথ ইটো অলপ কবাত অলপ সিধা কৰিব লাগিব আৰু কিছুমানত সিধা কৰিব নোৱাৰে কিন্তু প্ৰটেকচন ওয়াৰ্কটো কৰিব লাগিব অতি দুখৰ বিষয় এটোৱে হৈছে যে প্ৰত্যেক বছৰতে বানপানী আহে কোনোবা নহয় কোনোবা ঠাইত আমাৰ আঠৌৰি সিঙি প্লাই আমাৰ খ পৰিয়ালক এটা নিখাতে দৰিদ্ৰ পৰিয়াল মানে কৰি থৈ যায় তো সেই কাৰণে আমাৰ কাৰণে ডাঙৰ সমস্যাটো হয়তে বানপানী আৰু গৰাখনীয়া সমস্যা এটো আমাৰ চৰকাৰে গুৰুত্ব সহকাৰে লৈছো আৰু অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত মই আশা কৰিছো যে এই বছৰৰ নেক্সট বছৰলৈকে আমি ম্যাক্সিমাম ভালনাৰেবল পইণ্ট বিলাক খুব সাইন্টিফিক্যালি প্ৰটেকচন ওয়াৰ্ক বিলাক কৰিব পাৰিম